জয় হিন্দ দোস্তো সকলোকে মই মোৰ এই আঠুৱাটোৰ পৰা সকলোকে সুপ্ৰভাত গুড মৰ্নিং আৰু মই আজি যাম গুৱাহাটী क्या क्या बोला तूने नहीं पहले क्या बोला चल चला चलो মানে গুৱাহাটীত যাম ইমান এক্সাইটেড নহয় দেই গুৱাহাটীত যায়ে থাকো গুৱাহাটীত যাম কিয় যাম আৰু এনেই গুৱাহাটীত গ'লে ব্লগ নবনাওঁ কিন্তু এটা কাৰণত মই যাতে সকলোৱে যাতে এনেকুৱাৰ প্ৰব্লেমত নপৰে সেইকাৰণে মই এই ব্লগটো বনাব লগা হ'ল কাৰণ আমাৰ আসাম পুলিচৰ ফিজিকেল যোনে ফিজিকেল দিলে আসাম পুলিচৰ সিহঁতৰ ৰিজাল্ট দিলে 2 দিন হ'ল ৰিজাল্ট দিবলৈ ৰিজাল্টত এইবাৰ মানে কাট অফ মাৰ্কটো বহুত হাই লেভেল গৈছে বহুত হাই গৈছে আৰু জেনেৰেল মানুহ আমি জেনেৰেল কাৰণেতো আৰু মৰাণ বুলি ক'ব লাগিব জেনেৰেল মানুহৰ কাৰণে বহুত প্ৰব্লেম হয় মানে চ' এনেই জেনেৰেল তাত আৰু কাট অফ ইমান হাই গৈছে সেইকাৰণে বহুত মানে যোনে মনতে ভাবি আছিল ABUBত পুলিচত চাকৰি কৰিম ওয়াৰলেক্সত চাকৰি কৰিম AP আৰু ফায়াৰত চাকৰি কৰিম কিন্তু মানে সিহঁতৰ কাৰণে কাট অফটো হাই যোৱাৰ কাৰণে বহুত মানে ল'ৰা ছোৱালীৰ মানে লিষ্টত নাম অহা নাই মানে কাট অফটো মিলা নাই কাৰণে সিহঁতৰ মানে ৰিটাৰ্ণ এক্সাম দিবৰ কাৰণে সিহঁতৰ এডমিট অহা নাই কিন্তু DGP ছাৰ আছে DGP ছাৰে কৈছে যে এডমিট আহিব বুলি কৈছে এডমিট সেকেন্ড মেৰিট লিষ্ট এখন মাৰিম বুলি কৈছে কিবা কৰে গম নাপাওঁ চ' মই আজি উল্লুবাৰী যাম কাৰণ মোৰো এটা প্ৰব্লেম হৈছে মই ফায়াৰ AP আৰু পুলিচত পাছ কৰিছোঁ কিন্তু মোৰ যোনখন এডমিট আহিছে সেই এডমিটখনত প্ৰিফাৰেঞ্চ যোনটো আছে সেই প্ৰিফাৰেঞ্চত অনলি এটা পোষ্ট দেখুৱাইছে AB আৰু UB দেখুৱাইছে হয় ABUBত পাছ কৰিছোঁ কিন্তু মোৰ প্ৰিফাৰেঞ্চ কমিউনিকেশ্যন APRও আছিল কাৰণ মই ছায়েন্সৰ ল'ৰা समझ रहे हो ना সায়েন্সৰ কাৰণে মই APRও দিছিলোঁ কিন্তু মোৰ পোষ্টত APRও বুলি অহা নাই ওয়াৰলেক্স বুলি অহা নাই কিয় অহা নাই তাত অপশ্যনটো অহাই নাই চ' কিয় অহা নাই কাৰণ মই পাছ কৰিছোঁ পাছ নকৰিলে বেলেগ কথা পাছ কৰিছোঁ নাম কিয় অহা নাই সেইকাৰণে মই এতিয়া যাম উল্লুবাৰী অফিচত যাম আৰু এইবাৰ এক্সামটো পাতিছে সেৱাই আৰু সেৱাই এক্সামটো পতাৰ কাৰণে সেৱাই এক্সামটো পতাৰ কাৰণে মানে সিহঁতৰ এডমিটখন সিহঁতৰ লিংকত দিছে সিহঁতৰ ৱেবছাইটত দিছে দিলে এতিয়া যদি উল্লুবাৰী অফিচে কয় যে তোমাৰ ইয়াৰ পৰা অ'কে হৈ আছে তুমি সেৱাত যোৱা মই চ' চাই থাকক ভিডিঅ'টো মই উল্লুবাৰীতো যাম সেৱাতো যাম কি হয় কি নহয় চাই থাকক কাৰণ মোৰ কোনো ভুল নাই মোৰ শুদ্ধ আছে মই পাছ কৰিছোঁ মোৰ নাম কিয় অহা নাই চ' চাই থাকক আৰু কিছুমান কোনো হতাশ হ'ব নালাগে জীৱনত কোনো হতাশ নহ'ব কষ্ট কৰা ফল নিশ্চয় পাব মিঠা ফল পাই যাব কষ্ট কৰা অকল আৰু কিছুমানৰ নাম অহা নাই বহুতে হতাশ হৈ আছে কি হ'ব চ' আৰু এটা ABUBৰ ফিজিকেলৰ এডমিট দিছে তাতো আপোনালোকে কষ্ট কৰা তাতো পাছ কৰি যাব পাৰে ন ইয়াতে পাছ কৰা নাই তাত পাছ কৰিব পাৰিব চ' কষ্ট কৰা কোনো হতাশ নহ'ব আৰু কেতিয়াও আপোনালোকে ডাউনত নাহিব সদায় ওপৰত থাকিব খুজিব চ' মানে কষ্ট লেটছ গো চাই থাকক 5 minutes later. Ain't no motherfucker in this world could do it like me. Open up your eyes and insert a little rising. You don't have to love me, you don't have to like me. Got enough love in myself, in my psyche. You should have the same in your brain nightly. If you wanna taste, bitch, you can fucking try me. If you wanna hate, bitch, you know where to find me. And if you go and hate this, you can fucking bite me. I'll be cruising in my lane fast, call it high speed. I've been working hard, yeah, I've been working nightly. If you think you'll win, ha, not fucking likely. I be taking shots, yeah, cold-blooded, icy. Watching numbers grow is what I call sightseeing. In the front row, run it up when they hype me. The following grows, they know how to ignite me. Call me CEO, I've been running shit right, see. একদম ৰেডি গুৱাহাটী যাবলৈ আৰু মোৰ প্ৰব্লেম যোনটো হৈছিল মানে যিটো প্ৰব্লেম হৈছিল সেইটো প্ৰব্লেম চাওক কি প্ৰব্লেম হৈছিল এনেকৈ SLPRB চাৰ্চ কৰক ক্ৰমত ব্ৰাউজাৰত যায় SLPRB চাৰ্চ কৰি প্ৰথম ষ্টেট লেভেল পুলিচ ৰিকুৱাৰমেণ্ট বোৰ্ড পুলিচ তাত আপোনালোকে ক্লিক কৰক ক্লিক কৰি আপোনালোকৰ ৰিজাল্ট পৰ্টেলত যাওক মোৰ ৰিজাল্টটো চাওক ইয়াতে মোৰ ৰিজাল্ট পৰ্টেলত AB এটা অপশ্যন আছে মোৰ APRও ফাৰ্ষ্ট মই দেখুৱাম আপোনালোকক APRত চাওক APRত মই পাছ কৰিছোঁ মোৰ ৰোল নম্বৰ মাৰিছোঁ ডেট অফ বাৰ্থ মাৰিছোঁ মই APRত পাছ কৰিছোঁ APRত চাওক APRত মই পাছ কৰিছোঁ আহিব চাব এই কংগ্ৰেচুলেশ্যন APRত পাছ কৰিছোঁ ABUBও পাছ কৰিছোঁ এই চাওক ABUB পাছ কৰিছোঁ কিন্তু জাষ্ট য'ত এডমিট আহে তাত চাব অনলি ABUB দেখুৱাই চাব আপোনালোকে অনলি ABUB দেখুৱাই এইটোৱে মোৰ আইফোন এইবোৰ ব্লেক স্কেচ পৰিছে আৰু এই স্কেচবোৰ পৰিছে কমি যাব এইটো আইফোন নহয় এনেই কৈছোঁ অপ' এইটো
তো একদম এনেকুৱা ইমান দেখিছানে ইমান মানে পইচাই নাই মানে এইটো মোবাইল চলাব লগা হৈছে চ' চাই থাকক ইয়াতে কৰম জ্যোতি কৰিলে চাৰ্চ কৰি দিয়ক আপোনালোকে ইয়াতে মোৰ ভিডিঅ'বোৰ এনেকৈ চাই থাকক আৰু ছাবস্ক্ৰাইব কৰি দিব চ' बहकी सभी जुबां है हम हैं हजारों में अब की कमी जरा है हर चीज खास है अब है जो है वो समा है तुम रह सकी तो रबा है अब है जो है वो समा है तुम रह सके ऐसी जीत अब चाहे जिंदगी ऐसी जीत अब चाहे जिंदगी है আমি যেন নৰ্থ গুৱাহাটী হৈ নৰ্থ গুৱাহাটীৰ ফেৰীত যাম বুলি ভাবিলোঁ কাৰণ নৰ্থ গুৱাহাটীৰ ফেৰীত কিয় যাম কাৰণ মালিগাঁৱত ইমান যাম বহুত টাইম লাগি যাব সেইকাৰণে ফেৰীত যাম ফেৰীত 7 মিনিট বা 10 মিনিটমান টাইমতে পাই যাম চ' চাই থাকক सहनी हमें सजा है हम हैं बाजारों के सबकी नजर यहाँ है हर चीज राज है अब है जो है वो समा है तुम रह सकी तो रबा है अब है जो है वो समा है तुम रह सके ऐसी जी উত্তৰ গুৱাহাটীৰ পৰা গুৱাহাটীলৈ যোনখন দলং হ'ব ন সেইখন দলং এইখন চাওকচোন এইখন দলং ইমান মানে ফাষ্টলি কামবোৰ চলাই আছে মানে আপোনালোকে চক খাই যাব চৰকাৰে ইমান ফাষ্টলি কামবোৰ চলাই আছিল আৰু এইখনে আছিল দলং মানে ইয়াৰ পৰা ষ্টাৰ্ট হৈছে এই দুটা খুঁটাৰ পৰা ষ্টাৰ্ট হৈছে একদম গুৱাহাটী একদম পাণবজাৰলৈ চ' এইখন দলং চ' গাইজ আমি ফেৰীৰ ঘাট পামেই কিজানি এই ফেৰীৰ ঘাট পাবলৈ ওলাইছোঁ চ' চাই থাকক ভিডিঅ'টো আপোনালোকে স্কিপ নকৰিব গাইজ চাই থাকক सहनी हमें सजा है हम हैं बाजारों के सबकी नजर यहाँ है हर चीज राज है अब है जो है वो समा है तुम रह सकी तो रबा है अब है जो है वो समा है तुम रह सके ऐसी जीत अब चाहे जिंदगी ऐसी जीत अब चाहे जिंदगी है ফেৰীত আহি পালোঁ ফেৰীত আমি একদম বৰলুইতৰ মাজত আছোঁ আৰু ফাৰ্ষ্ট টাইম ফেৰীৰ যাত্ৰা ফাৰ্ষ্ট টাইম চ' নিজকে অলপ ভাল লাগি আছে মনত কাৰণ ফাৰ্ষ্ট টাইম ফেৰীত যাত্ৰা কৰিম কাৰণ জীৱনত কেতিয়াও ফেৰীত যাত্ৰা কৰি পোৱা নাছিলোঁ আৰু এটা কথা ঠিক মালিগাঁৱত ফ্লাইঅভাৰখন বনোৱাৰ ফলত বহুত জাম হয় বহুত যাতায়াতৰ প্ৰব্লেম হয় সেইকাৰণে আপোনালোকে এটা কাম কৰিব পাৰে ফেৰীতে অহা যোৱা কৰিব পাৰে কাৰণ ফেৰীত এজন মানুহৰ টিকেট 10 টকা দুজনৰ 20 টকা হ'ব সেইটো এটা অষ্টকান্ত ডেভেলপ মন্দিৰ তাত সেৱা কৰিলোঁ আৰু মোৰ যাত্ৰা মই আৰম্ভ কৰিলোঁ চাই থাকক উত্তৰ গুৱাহাটীৰ পৰা পাণবজাৰ ঘাটলৈ মাত্ৰ 7-8 মিনিটৰ ভিতৰত আপোনালোকে এইটো পাৰৰ পৰা সেইটো পাৰ আপোনালোকে পাব পাৰে আৰু এটা মেইন কথা কি হয় ইয়াতে ড্ৰাইভিং কৰা হয় ফেৰীখন আৰু নিজৰ ছেফটিটো সদায় মেইন হয় আৰু ফেৰীত উঠিলে সদায় নিজৰ ছেফটিৰ কাৰণে নিজৰ জেকেটটো সদায় পৰিধান কৰিব আৰু এনেকৈ গৈ আছোঁ আৰু ফেৰীখন এনেকৈ ড্ৰাইভ কৰে এইজন মানুহে এনেকৈ ফেৰীখন ড্ৰাইভ কৰি আছে চলাই আছে আৰু এনেকৈ আমি পাণবজাৰৰ ঘাট পাম আপোনালোকে লেটছ গো চাই ऐसी जीत हम न पाए ऐसी जिंदगी हम छिपाए हम ना आए हम ना आए ऐसी जीत छिपाए ऐसी जीत हम न पाए আমি এতিয়া আহি পালোঁ পাণবজাৰৰ ঘাট এইটো পাণবজাৰৰ ঘাট একদম গুৱাহাটীৰ মেইন পইণ্টত আহি পালোঁ ফাৰ্ষ্ট ফেৰী জাৰ্ণি ফাৰ্ষ্ট চ' একদম ভাল লাগিছিলে আহি কিনে চ' ভিডিঅ'টো আপোনালোকে স্কিপ নকৰিব চাই থাকক
ফাইনেলি সেৱাৰ অফিচ আহি পালোঁ আমি সেৱাত এতিয়া মোৰ কামটো কৰিম কি ভুল হৈছে কি হৈছে তাত চাম আৰু সেৱাত ভিতৰত এতিয়া সোমাম আৰু গাড়ীখন পাৰ্কিং কৰি আৰু সেৱাৰ ভিতৰত এইবোৰ চাওক ডাঙৰ ডাঙৰ ব্যক্তিৰ ফটো এনেকৈ থৈ দিছে একদম ভাল লাগিছে সোমাই কিনে আৰু মই এতিয়া যাম কাৰ্যালয়ত এইটো মানে য'ত কামটো কৰিব আৰু মানে তাৰ ভিতৰত যাব মোৰ লগত গৈ আছোঁ আৰু সকলো ডিপাৰ্টমেণ্টৰ এটা IT ডিপাৰ্টমেণ্ট থাকে য'ত ৱেবছাইটৰ কামবোৰ কৰা হয় এইটো ডিপাৰ্টমেণ্টে মোৰ কামটো কৰি আছে চ' মই ৱেইটিং কৰি আছোঁ মোক মানে তাত মই গ'লোঁ IT ডিপাৰ্টমেণ্টত ক'লোঁ কথাবোৰ মানে মোক 10 মিনিট ৱেইটিং কৰিব দিছে আৰু মানে কৈছে যে তুমি 10 মিনিট ৱেইটিং কৰা মই তোমাৰ বস্তুটো চাই দিম চ' কি হয় চাওঁ ৰখি আছোঁ ৱেইটিং কৰি আছোঁ আৰু ভিডিঅ'টো চাই থাকক আৰু কি হয় নাজানো আৰু হ'ব লাগে কামটো কাৰণ সকলোবোৰ শুদ্ধ আছে ডকুমেণ্টছ তো ছাকচেছ হ'ব লাগে কাৰণ সিহঁতেও ছাৰহঁতেও কৈছে যে তোমাৰতো দুটাত ছাকচেছফুল দেখুৱাইছে এটা দেখুৱাইছে প্ৰিফাৰেঞ্চত হ'ব কিজানি চাই থাকক ভিডিঅ'টো জাষ্ট এটা সৰু ভুলৰ কাৰণে এনেকুৱা প্ৰব্লেম হ'ল য'ত AP আৰু ফায়াৰ আছে তাত মোৰ গেপ ডাইৰেক্ট কণ্টিনিউ হৈছে কিন্তু ABUBত এটা গেপ আছে মোৰ নামৰ মাজত সেইকাৰণে এনেকুৱা প্ৰব্লেম হৈছিল